মই কি এতিয়া কুকুৰৰ লগত বিয়া পাতিম নে তই এটা কথা কচোন যে বিয়া পাতিবি পাতিম তই চাকৰি এটা কৰিবি নকৰ কৰিম কৰিম গুৱাহাটীৰ মাজমজিয়া দিয়ালে ধুনীয়া চাকৰি এটা চাকৰি ৰাইছে সঁচাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তই 50,000 টকা দৰমহা 50,000 খালি মানে কি হৈছে তই গাত অকণ ৰং সানি পেলাই ৰৈ থাকিব লাগে 50 ন 50,000 টকা পাৰিম 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 তোক লগ পাবলৈ মানুহে একদম চেলফি ল'ব টিকেট কাটিব একদম হাহাকাৰ তোক লগ পাবলৈ মানুহ চেলফি ল'ব খালি গুৱাহাটীৰ মাজমজিয়াত চাকৰিটো কি জানো নাই কি এই সোণালী বান্দৰ এটা আনিছিলে মৰি থাকিলে তাকে তোকে ভাবিছে নেটৱৰ্ক এনেকৈ ভিডিঅ' কৰি তই হ'ব পাৰিবি তই মানে মোৰ ইজ্জতটো ইয়াতে শেষ কৰি দিবি মই বুজি পালোঁ ইজ্জত আছিল জানো ঘৰৰ পৰা আনিছিলি ইজ্জত নহয় মই বিয়াখন পাতিম বুলি ভাবি আছো এতিয়া তই মাজতে খেলি মেলি কৰি দিলি বিকিদা মই এটা কথা কওঁ মইতো ছোৱালী বিচাৰি একদম নাপালোৱে নাপালি এতিয়া মই কথা এটা ভাবিছো কি